কোকিলকণ্ঠী গায়িকা সংগীতৰ ৰাণী ভাৰত নাইটিংগেল গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড তথা ভাৰত ৰত্ন খ্যাত লতা মংগেশকাৰ দিদিলৈ গভীৰভাৱে একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। ওম শান্তি। আৰু লতা মংগেশকাৰ বিষয়ে আমি কিছু কথা জানো, আহকচোন। লতা মংগেশকাৰ দিদি 1929 চনৰ 28 ছেপ্টেম্বৰৰ ইন্দোৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ 1989 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। 2001 চনত ভাৰত ৰত্ন বঁটা। তেওঁ 25,000ৰো অধিক গান গাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিছিল। আৰু তেওঁ 1999 চনৰ পৰা 2005 চনলৈ ৰাজ্যসভা সাংসদ আছিল। তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ প্ৰথম হিন্দী গীত গাইছিল গজভানু ছবিত 1943 চনত। তেওঁৰ কণ্ঠত অসমীয়া কেইবাটাও গানে প্ৰাণ পাই উঠিছে। তাৰে ভিতৰত জোনাকৰে ৰাতি, অসমীয়া মাটি উল্লেখযোগ্য গীত। লগতে তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত, গজল, ভজন, ফক সংগীততো কণ্ঠদান কৰিছিল। আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগত তেওঁ বহুতকেইটা অসমীয়া গীতত কণ্ঠ নিগৰাইছিল। তেওঁ 6 ফেব্ৰুৱাৰী 2022 বৰ্ষত তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ। ধন্যবাদ।